নমস্কাৰ জিকেএন হিষ্ট্ৰী চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গভৰ্ণমেণ্ট এক্সামবোৰৰ ভিতৰত নেক্সট আহিবলগীয়া এক্সামটো হৈছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে এক্সামটো। গতিকে আমি এই ভিডিঅ'টোত ইয়াৰ আগতে হৈ যোৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সামৰ যিকেইটা জিকেৰ কুৱেশ্যন সেই জিকেৰ কুৱেশ্যনকেইটা আমি এই ভিডিঅ'ত আলোচনা কৰিম। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ লাষ্ট এক্সামটো হৈছিল 2023 চনত। কোনোবাই যদি কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিব বিচাৰে তেওঁলোকে গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। লাষ্ট পেপাৰখনত জিকে আৰু কম্পিউটাৰ মিলি মুঠ 30টা কুৱেশ্যন আহিছিল। আহক আমি সেই 30টা কুৱেশ্যন ডিছকাছ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল ফৰ হোৱাট স্পৰ্ট দ্য ৱেব এলিছ ট্ৰফি ইজ এৱাৰ্ডেড। মানে কোনটো খেলৰ কাৰণে ৱেব এলিছ ট্ৰফিটো দিয়া হয়? এ কাবাডী, বি নেটবল, চি পল', ডি ৰাগবী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাগবী। ৰাগবী ৱৰ্ল্ড কাপত যিটো ট্ৰফি দিয়া যায় সেই ট্ৰফিটোক ৱেব এলিছ ট্ৰফি বুলি কোৱা হয়। 1987ৰ পৰা ৰাগবী ৱৰ্ল্ড কাপ ষ্টাৰ্ট হৈছিল। তেতিয়াৰ পৰা ছাউথ আফ্ৰিকাই 4বাৰ, নিউজিলেণ্ডে 3বাৰ, অষ্ট্ৰেলিয়াই 2বাৰ আৰু ইংলেণ্ডে এবাৰ এই ৱেব এলিছ ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছে। ছেকেণ্ড কুৱেশ্যনটো হ'ল দি টাৰ্ম কাষ্টলিং ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট। কাষ্টলিং যিটো টাৰ্ম আছে সেইটো কোনটো স্পৰ্টছৰ লগত জড়িত? এ ব্ৰিজ, বি চেছ, চি বিলিয়াৰ্ডছ, ডি কৰ্কৱেট। ইয়াৰে শুদ্ধ এনচাৰটো হৈছে বি চেছ। ইয়াৰে যিটো কেছলিং হয়, কেছলিংটো হ'ল এটা স্পেচিয়েল মুভ এটা হয় য'ত প্লেয়াৰে অকল এবাৰে ইউজ কৰিব পাৰে, য'ত দুটা গুটি একেলগে এবাৰত মুভ কৰিব পাৰে। তাৰপিছৰ কুৱেশ্যনটো ডং ইজ দ্য কাৰেঞ্চি অফ হুইচ কাণ্ট্ৰি। কোনখন দেশৰ কাৰেঞ্চিক ডং বুলি কোৱা হয়? এ য়েমেন, বি চিৰিয়া, চি লাওছ আৰু ডি ভিয়েটনাম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি ভিয়েটনাম। ভিয়েটনামৰ কাৰেঞ্চিক ডং বুলি কোৱা হয়। আৰু তাৰ লগতে য়েমেনৰ যিটো কাৰেঞ্চি তাক কোৱা হয় য়েমেনী ৰিয়েল। চিৰিয়াৰ কাৰেঞ্চিক কোৱা হয় চিৰিয়ান পাউণ্ড। আৰু লাওছৰ যিটো কাৰেঞ্চি, লাওছৰ কাৰেঞ্চিক কোৱা হয় লাওতিয়ান কিপ। দি নেশ্যনেল এন্থম অফ হুইচ কাণ্ট্ৰি ইজ কল্ড। হুইচ কাণ্ট্ৰি ইজ বিলাদী বিলাদী বিলাদী। কোনখন দেশৰ নেশ্যনেল এন্থমটোক বিলাদী 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 বুলি কোৱা হয়? এ ইজিপ্ট, বি এষ্টনিয়া, চি কুৱেইট আৰু ডি তানজানিয়া। ইয়াৰ এনচাৰটো হৈছে ইজিপ্ট। ইজিপ্তৰ নেশ্যনেল এন্থমটোক বিলাদী 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 বুলি কোৱা হয়। ইয়াৰ বিলাদী শব্দৰ অৰ্থটো হৈছে মাই কাণ্ট্ৰি। ঠিক তেনেকৈ এষ্টনিয়াৰ নেশ্যনেল এন্থমটোক কোৱা হয় মু ইছামা বুলি। কুৱেইটৰটো কোৱা হয় আল নাছিদ আল ৱাটানী আৰু তানজানিয়াৰটো কোৱা হয় মুংগু ইবাৰিকি আফ্ৰিকা। তাৰপিছৰ কুৱেশ্যনটো হ'ল চেজিম ইজ দ্য পাৰ্লিয়ামেণ্ট অফ হুইচ কাণ্ট্ৰি। কোনখন দেশৰ পাৰ্লিয়ামেণ্টটোক চেজিম বুলি কোৱা হয়? নেডাৰলেণ্ড, ৰোমানিয়া, পোলেণ্ড আৰু নৰৱে। ইয়াৰ এনচাৰটো হৈছে পোলেণ্ড। পোলেণ্ডৰ পাৰ্লিয়ামেণ্টটোক চেজিম বুলি কোৱা হয়। ঠিক তেনেদৰে নেডাৰলেণ্ডৰ যিটো পাৰ্লিয়ামেণ্ট সেইটোক কোৱা হয় ষ্টেটছ জেনেৰেল বুলি। ৰোমানিয়াৰটো কোৱা হয় পাৰ্টামিচুৱেল ৰোমানিচি আৰু নৰৱেৰ যিটো পাৰ্লিয়ামেণ্ট সেইটোক কোৱা হয় ষ্টৰ্টিং বুলি। Services under the Union and the state are dealt under which part of the Constitution of India? মানে কেন্দ্ৰীয় শাসিত আৰু ৰাজ্যসমূহৰ অধীনত
সেৱাসমূহ ভাৰতৰ সংবিধানৰ কোনটো অংশৰ অধীনত ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হ'ল C14। গতিকে পাৰ্ট 14ৰ ভিতৰত যিটো আমাৰ UPSC থাকে, কেন্দ্ৰীয় লোকসেৱা আয়োগ, আৰু ৰাজ্যৰ যিটো লোকসেৱা আয়োগ থাকে, সেই দুইটা আয়োগৰ সৈতে জড়িত যিবোৰ কাম কাজ বা যিবোৰ নিযুক্তি হয় বা যিবোৰ তেওঁলোকৰ যিবোৰ বিধানসমূহ, সেইবোৰ এই পাৰ্ট 14ৰ অন্তৰ্গত হয়। By which constitutional amendment act the 9th schedule was added in the Constitution of India? মানে কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতৰ সংবিধানত 9ম অনুসূচী সংযোজন কৰা হৈছিল? A ফাৰ্ষ্ট, B ছেকেণ্ড, C থাৰ্ড আৰু D ফ'ৰ্থ। ইয়াৰ এনসাৰটো হ'ল ফাৰ্ষ্ট। গতিকে এই সংশোধনীৰ জৰিয়তে আৰ্টিকল 31B প্ৰৱৰ্তন কৰা হৈছিল, যিখনৰ জৰিয়তে ভূমি সংস্কাৰৰ সৈতে জড়িত কিছুমান আইনক আদালতত প্ৰত্যাহ্বান জনোৱাৰ পৰা ৰক্ষা কৰা হৈছিল। গতিকে ইয়াৰ এনসাৰটো হ'ল A ফাৰ্ষ্ট কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল by which constitutional amendment act the Dogri language along with the three others were added in the 8th schedule of the Constitution of India? মানে কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ডগৰী ভাষাৰ লগতে আন 3টা ভাষা সংবিধানৰ 8ম অনুসূচীত সংযোজন কৰা হৈছিল? ইয়াৰ ডগৰীৰ লগত আৰু 3টা ভাষা হ'ল, এটা হ'ল বড়ো, এটা মেথেলি আৰু এটা হ'ল সান্থালী। এই 3টা ভাষা 8th শিডিউলত অন্তৰ্গত কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 92 এমেণ্ডমেণ্ট এক্ট। 92তম এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে এই 3টা ভাষা 8th শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছিল। নাকি ইজ এ ফ্ৰেছ ৱাটাৰ লেক। ইট ইজ চিটুৱেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? কোনখন ভাৰতীয় ৰাজ্যত নাকি নামৰ হ্ৰদটো পোৱা যায়, হ্ৰদটো অৱস্থিত? A অন্ধ্ৰপ্ৰদেশ, B তেলেংগানা, C মণিপুৰ আৰু D ৰাজস্থান। ইয়াৰ এনসাৰটো হ'ল D ৰাজস্থান। ৰাজস্থানত নাকি নামৰ হ্ৰদটো আছে। Which Mughal emperor is also known as জিন্দা পীৰ? কোনজন মোগলৰ শাসক জিন্দা পীৰ নামে জনাজাত আছিল? জিন্দা পীৰ মানে হ'ল লিভিং চেইণ্ট বা জীৱিত সন্ত। সন্ত মানে সন্ত মহাপুৰুষ। A আকবৰ, B ঔৰংজেব, C শ্বাহজাহান আৰু D বাহাদুৰ শ্বাহ জাফৰ। ইয়াৰ এনসাৰটো হ'ল B ঔৰংজেব। ঔৰংজেবক জিন্দা পীৰ বুলি কোৱা হৈছিল। ইয়াৰ উপৰিও ঔৰংজেবক আলমগীৰ বুলিও কোৱা হৈছিল। নেক্সট কুৱেশ্যনটো চাই লওঁ। থাৰ্মেন শানমুগাৰত্নম ইজ দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ। থাৰ্মেন শানমুগাৰত্নম কোনখন দেশৰ ৰাষ্ট্ৰপতি? A মৰিচাছ, B মালদ্বীপছ, C ছিংগাপুৰ, D ইণ্ডোনেছিয়া। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল C ছিংগাপুৰ। তেওঁ 2023 চনৰ পৰা ছিংগাপুৰৰ ৰাষ্ট্ৰপতি হৈ আছে। নেক্সট কুৱেশ্যনটো হ'ল দি ইনকামবেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া অনাৰেবল ডক্টৰ জাষ্টিছ DY চন্দ্ৰচূড will demit office on November 10, 2024. Going by the rule of seniority, who is expected to succeed him? মানে ইণ্ডিয়াৰ চিফ জাষ্টিছ DY চন্দ্ৰচূড তেওঁৰ কাৰ্যকাল শেষ হ'ব 10 নৱেম্বৰ 2024। গতিকে ছিনিয়ৰিটি হিচাপত তেওঁৰ পাছত কোন চিফ জাষ্টিছ হ'ব? গতিকে এইটো কুৱেশ্যন যিহেতু 2023ত আহিছিলে, গতিকে তেওঁৰ পাছত DY চন্দ্ৰচূডৰ পাছত সঞ্জীৱ খান্না ভাৰতৰ 51তম চিফ জাষ্টিছ হৈছিলে। তেওঁ
11 নৱেম্বৰ 2024 পৰা 13 মে 2025 লৈকে তেওঁ চিফ জাষ্টিছ অফ ইণ্ডিয়া হিচাপে কৰ্মৰত আছিলে আৰু তেওঁৰ পাছত বৰ্তমান ভূষণ ৰামকৃষ্ণ গাভাই তেওঁ ভাৰতৰ 52তম চিফ জাষ্টিছ তেওঁ 14 মে 2025 পৰা এতিয়ালৈকে চিফ জাষ্টিছ হিচাপে কৰ্মৰত হৈ আছে who served as the first chief justice of Assam High Court আসাম হাইকোৰ্টৰ প্ৰথমজন চিফ জাষ্টিছ কোন আছিল এ জাষ্টিছ টি ভি থান্দানী বি জাষ্টিছ ছাৰ আৰ এফ লজ চি জাষ্টিছ চাৰ্জ প্ৰসাদ আৰু ডি জাষ্টিছ চি পি সিনহা ইয়াৰে শুদ্ধ এনসাৰটো হ'ল ছাৰ আৰ এফ লজ এনসাৰ বি তেওঁ 5 এপ্ৰিল 1948 পৰা 7 এপ্ৰিল 1949 লৈকে অসমৰ চিফ জাষ্টিছ হিচাপে কৰ্মৰত আছিল Who amongst the following bears the distinction of being the only non-lawyer and only officer of the Indian Civil Service to serve as the Chief Justice of India? মানে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ কোনজন চিফ জাষ্টিছ আছিল যিজন লয়াৰ নাছিল তেওঁ ইণ্ডিয়ান চিভিল সাৰ্ভিসৰ এজন অফিচাৰ আছিল অপশ্যন কেইটা হ'ল এ জাষ্টিছ হৰিলাল জে কানিয়া বি এম চি মহাজন চি বি কে মুখাৰ্জী আৰু ডি কে এন ৱানছু ইয়াৰে শুদ্ধ এনসাৰটো হ'ল বি জাষ্টিছ এম চি মহাজন তেখেত এতিয়ালৈকে একমাত্ৰ চিফ জাষ্টিছ যিজন লয়াৰ বেকগ্ৰাউণ্ডৰ নহয় তেওঁ ইণ্ডিয়ান চিভিল সাৰ্ভিসৰ এজন অফিচাৰ আছিল দি পপুলাৰ কোটেশ্যন দ্য ফুলছ ৰাছ ইন হুৱেৰ এঞ্জেলছ ফেয়াৰ টু ট্ৰেড ইজ এট্ৰিবিউটেড টু হুম এই যিটো উক্তি আছে ফৰ ফুলছ ৰাছ ইন হুৱেৰ এঞ্জেলছ ফেয়াৰ টু ট্ৰেড এইটো কাৰ উক্তি হয় এ আলেকজেণ্ডাৰ পোপ বি থমাছ গ্ৰে চি আলফ্ৰেড টেনিছন আৰু ডি হেনৰি জেমছ ইয়াৰ এনসাৰটো হ'ল এ আলেকজেণ্ডাৰ পোপে তেওঁৰ 1711 নম্বৰ কবিতাটোত এই উক্তিটো ব্যৱহাৰ কৰিছিল আৰু কবিতাটোৰ নাম আছিল এন এছে অন ক্ৰিটিচিজম MS Word is an example of this MS Word to কি হয় A an operating system B an application software C a processing device আৰু D an input device ইয়াৰ এনসাৰটো হ'ল B an application software কাৰণ MS Word টো এটা এপ্লিকেশন হয় সেইকাৰণে এটো এনসাৰটো হ'ব B A computer cannot boot if it does not have the dash আমি কম্পিউটাৰটোৰ কি বস্তু নাথাকিলে সেই কম্পিউটাৰটো বুট কৰিব নোৱাৰো A compiler B loader C operating system আৰু D assembler ইয়াৰ এনসাৰটো হ'ল C operating systemটো নহলে আমি কম্পিউটাৰ এটা বুট কৰিব নোৱাৰো নেক্সট কোৱেশ্চনটো হ'ল Dash is the process of dividing the disks into tracks and sector. Disksক আমি ট্ৰেক আৰু সেক্টৰত ভাগ কৰিবৰ কাৰণে কোনটো প্ৰসেস ব্যৱহাৰ কৰোঁ A tracking B formatting C crushing আৰু D alloting ইয়াৰ এনসাৰটো হ'ল B formatting এই ফৰমেটিং প্ৰসেসৰ সহায়ত আমি ডিস্ক এখন ট্ৰেক্স আৰু সেক্টৰত ডিভাইড কৰিব পাৰো These are attempts by individuals to obtain confidential information from you by falsifying their identity মানে ভুয়া পৰিচয় দি আপোনাৰ গোপনীয় তথ্য লাভ কৰিবৰ বাবে যেটো চেষ্টা কৰা হয় সেই চেষ্টাটো কি বুলি কোৱা হয় A fishing B fishing C angling আৰু D parkour
ইয়াৰ এনসাৰটো হ'ল এ ফিচিং মানে হ'ল এইটো এটা স্কেম কৰিবৰ কাৰণে আপোনাক যেটো এটেম্প কৰা হয় সেই এটেম্পটো কি বুলি কোৱা হয় এটোৰ এনসাৰটো হ'ল এ ফিচিং The next question to hold the hardware device that converts digital information from your computer into analog signal that can transmit over wires and vice versa is computer যিবোৰ ডিজিটাল ইনফৰমেশন থাকে সেইবোৰ এনালগ সিগনেলত কনভার্ট কৰিবৰ কাৰণে আমি কোনটো হার্ডওয়্যাৰ ব্যৱহাৰ কৰোঁ অপচন কেইটা হ'ল এ ওয়াইফাই বি ইউএসবি সি মডেম আৰু ডি হ'ল পোর্ট ইয়াৰ এনসারটো হ'ল সি মডেমৰ মিনিং হ'ল যেটো ফার্স্ট এমও থাকে এমও মানে হ'ল মডুলেটৰ আৰু ডিইএম মানে হ'ল ডিমডুলেটৰ গতিকে এই মডেমৰ সহায়ত আমি কম্পিউটাৰৰ যিবোৰ ডিজিটাল ইনফৰমেশন থাকে সেইবোৰ আমি এনালগত ট্ৰান্সফাৰ কৰিব পাৰোঁ ফুল ফৰ্ম অফ BIOS is BIOSৰ ফুল ফৰ্মটো খুদিছে অপচন কেইটা হ'ল এ বাইনাৰী ইন্টাৰচেঞ্জ অপাৰেশন সিস্টেম বেসিক ইনপুট আউটপুট সিস্টেম বিগিনাৰ্স ইনপুট অপাৰেশন সিম্বল আৰু ডি বেসিক ইন্টাৰফেস ওৰিয়েন্টেড সাৰ্ভিস ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি বেসিক ইনপুট আউটপুট সিস্টেম গতিকে BIOSটো হ'ল ই এটা কম্পিউটাৰ মাদাৰবোৰ্ডত থকা এটা প্ৰগ্ৰাম হয় যে কম্পিউটাৰটো যেতিয়া আমি অন কৰা টাইমত হাৰ্ডওয়্যাৰৰ যিমানবোৰ কম্পোনেন্ট থাকে সেইবোৰ ষ্টাৰ্ট কৰে আৰু অপাৰেটিং সিস্টেম আৰু যিবোৰ এটাচ ডিভাইস থাকে যেনে হাৰ্ড ড্ৰাইভ হওক কিবোৰ্ড মনিটৰ এইবোৰৰ মাজত যেটো কমিউনিকেশন থাকে সেই কমিউনিকেশনটো BIOSে মেনেজ কৰে নেক্সট কোৱেশ্চনটো হ'ল this is not a storage device তলত দিয়া কোনটো ষ্টৰেজ ডিভাইস নহয় এ আইপড বি পেন ড্ৰাইভছ সি লিনাক্স আৰু ডি ফ্ল্যাশ ড্ৰাইভছ ইয়াৰ এনসাৰটো হৈছে সি লিনাক্সটো হ'ল এটা অপাৰেটিং সিস্টেম সেইটো ষ্টৰেজ ডিভাইস নহয় ইন ইন্টাৰনেট হোৱাট ইজ দ্য ফুল ফৰ্ম অফ টিচিপি ইয়াতে টিচিপিৰ ফুল ফৰ্মটো কি হয় অপচন এ হ'ল ট্ৰান্সফাৰ কন্ট্ৰোল প্ৰগ্ৰাম বি ট্ৰান্সফাৰ কন্ট্ৰোল প্ৰটোকল সি ট্ৰান্সমিশন কন্ট্ৰোল প্ৰগ্ৰাম আৰু ডি ট্ৰান্সমিশন কন্ট্ৰোল প্ৰটোকল ইয়াৰ এনসাৰটো হ'ল ট্ৰান্সমিশন কন্ট্ৰোল প্ৰটোকল গতিকে এনসাৰ ডি টো হ'ল ইয়াৰ শুদ্ধ উত্তৰ ইন মাইক্ৰসফট ৱৰ্ড this contains tools for standard tasks like saving, printing, cutting, copying, pasting, etc. Microsoft Word code saving, printing, cutting, copying এইবোৰ টাস্ক উল্লেখ থাকে অপচন এ স্ট্যান্ডার্ড টুলবার অপচন বি মেনু বার সি স্ট্যাটাস বার আৰু ডি ফৰমেটিং টুলবার ইয়াৰ এনসাৰটো হৈছে এ স্ট্যান্ডার্ড টুলবাৰত এইবোৰ সেভিং প্ৰিন্টিং কাটিং কপিং পেস্টিং এইবোৰ টাস্ক টুলবাৰটোত আমি কৰিব পাৰোঁ নেক্সট কোৱেশ্চনটো চাই লওঁ হাউ মেনি কেবি ইজ ইকুৱেল টু 1 GB 1 GB কিমান কেবি থাকে A 1024 B 256 into 1024 C 1024 into 1024 আৰু D 1024 into 1024 into 128 গতিকে আমি জানো যে 1 MB কিমান কেবি থাকে 1024 কেবি থাকে 1 MB গতিকে 1 GB থাকে 1024 MB গতিকে 1 GB কেবি কিমান হ'ব 1024 into 1024 হলে যিমান হ'ব হেতু হল কেবি গতিকে ইয়াৰ এনসাৰটো হ'ব এনসাৰ সি Android is a mobile operating system designed primarily for touchscreen mobile device such as smartphones and tablets. Which among the following was the earliest Android operating system? গতিকে তলত দিয়া Android operating system বোৰৰ ভিতৰত কোনটো আটাইতকৈ পুৰণা হেতু খুদিছে অপচন হল A কাপকেক B মাৰ্শমেলো C
জিঞ্জাৰব্ৰেড আৰু ডি হ'ল ডোনাট। এই চাৰিটাৰ ভিতৰত কোনটো এণ্ড্ৰইডৰ আটাইতকৈ পুৰণি ভাৰ্জন? ইয়াৰ এনচাৰটো হ'ল কাপকেক। কাপকেকটো আটাইতকৈ পুৰণি ভাৰ্জন এণ্ড্ৰইডৰ। কিন্তু যিটো ডোনাট আছে ডোনাটটো কাপকেকতকৈও পুৰণি হয়। এণ্ড্ৰইড ভাৰ্জন কাপকেকতকৈ পুৰণি হয়, কিন্তু ডোনাটটো পাব্লিকেলি এভেইলেবল নাছিল। কাপকেকৰ পিছত সেইটো এভেইলেবল হৈছে, সেইকাৰণে ইয়াৰ এনচাৰ হ'ব এ কাপকেক। হুইচ এমং দ্য ফলোয়িং ইজ নট এ বেছিক ফাংচন অফ এ কম্পিউটাৰ? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত কোনটো কম্পিউটাৰৰ বেছিক ফাংচন নহয়? এ একচেপ্ট ইনপুট, বি প্ৰচেছ ডাটা, চি কপি পেষ্ট আৰু ডি ষ্ট'ৰ ডাটা 77। ইয়াৰ এনচাৰটো হ'ব কপি টেক্সট। কপি টেক্সটটো কম্পিউটাৰৰ বেছিক ফাংচন নহয়, কাৰণ এইটো এটা বেছিকেলি ছফ্টৱেৰ ড্ৰিভেন টাস্ক হয়। ছফ্টৱেৰ ডেট হেল্পছ ৰান দ্য কম্পিউটাৰ হাৰ্ডৱেৰ। কম্পিউটাৰ হাৰ্ডৱেৰটো ৰানিং কৰিবৰ কাৰণে কোনটো ছফ্টৱেৰে কাম কৰে? অপশ্যনবোৰ হ'ল এ প্ৰপাইটাৰী ছফ্টৱেৰ, বি ছিষ্টেম ছফ্টৱেৰ, চি বেটা ছফ্টৱেৰ আৰু ডি নান অফ দ্য এভভ। ইয়াৰ এনচাৰটো হৈছে ছিষ্টেম ছফ্টৱেৰ, বি ছিষ্টেম ছফ্টৱেৰ। ছিষ্টেম ছফ্টৱেৰটো কম্পিউটাৰৰ যিবোৰ হাৰ্ডৱেৰ থাকে হাৰ্ডৱেৰটো মেনেজ আৰু কণ্ট্ৰল কৰিবৰ কাৰণে ছিষ্টেম ছফ্টৱেৰটো ডিজাইন কৰা হয়। হুইচ ছিষ্টেম ইজ ইউজড বাই দ্য ডিজিটেল কম্পিউটাৰ্ছ টু এনক'ড ডাটা এণ্ড প্ৰগ্ৰেম? ডাটা আৰু প্ৰগ্ৰেমবোৰ এনক'ড কৰিবৰ কাৰণে ডিজিটেল কম্পিউটাৰবোৰত কোনটো ছিষ্টেম ব্যৱহাৰ কৰা হয়? এ বাইনাৰী, বি ডেচিমেল, চি অক্টেল আৰু ডি হেক্সাডেচিমেল। ইয়াৰ এনচাৰটো হ'ল এ বাইনাৰী। এই বাইনাৰী ছিষ্টেমটো ব্যৱহাৰ কৰা হয় কম্পিউটাৰটোৰ ডাটা এনক'ডিং আৰু প্ৰগ্ৰেম এনক'ড কৰিবৰ কাৰণে। এই বাইনাৰী মানে হ'ল 1 আৰু 0। ইয়াৰে 1টো হ'ল অন কৰা অন আৰু 0 মানে হ'ল অফ। এই বাইনাৰী 1 আৰু 0তে গোটেই যিবোৰ প্ৰগ্ৰেম হয় কম্পিউটাৰৰ সেই প্ৰগ্ৰেমবোৰ চালিত হয়। নেক্সট কুৱেশ্যন, ইন মাইক্ৰ'ছফ্ট এক্সেল দি ডেছ ফাংচন ৰিটাৰ্ণ দ্য লাৰ্জেষ্ট ভেলু এমং দ্য ভেলুজ পাছড এণ্ড আৰ্গুমেণ্টছ। মাইক্ৰ'ছফ্ট এক্সেলৰ কোনটো ফাংচনৰ জৰিয়তে আমি এখন টেবুলৰ পৰা তাৰ লাৰ্জেষ্ট ভেলুটো পাব পাৰোঁ? অপশ্যনবোৰ হ'ল এ হাইয়েষ্ট, বি মোৰ, চি মেক্স আৰু ডি হাই। গতিকে ইয়াৰ এনচাৰটো হ'ল চি মেক্স। গতিকে মাইক্ৰ'ছফ্ট এক্সেলত আমি মেক্স ফাংচনটোৰ জৰিয়তে আমি ইয়াৰ লাৰ্জেষ্ট ভেলুটো যিকোনো এখন টেবুলৰ পৰা পাব পাৰোঁ।